guys, welcome back to our channel. Another vlog. So আমি যেটো ব্লগৰ কথা ইমান দিনে কৈছিলো এটা আজি ফাইনালি আহি গল তাকো randomly guys তাকো randomly আমাৰ সব randomly হয় কৈছো কাহিনীটো গুটে বৰ্তমান আমি বাইক তাতে আছে হয় উঠো বলক বলক দেৰি হৈ আছে এনে তো গাইস আমাৰ মানে প্ল্যানটো কি হ'ল কথাটো কৈ যাইছো এতিয়া নাই ৰাস্তাত কম নেকি ৰাস্তাত বলক ইয়াতে হ'ল দিগদাৰ হ'ব হয় নেকি আৰু আজি মানে মোৰ আপাৰ সমৰ এক্সেন্ট কেলেনো এনেকুৱা কৰে বলক আজি গাইস পুৰা 60 কৰি দিছো গাড়ী যেহেতু অলপ দূৰ যোৱা জাগা হয় নাই খালি খোৱাব আছে বাছ ইয়াক অলপ পেট্ৰল দিব লাগিব জানে আৰু গ্লেমাৰ মানে বাইদে আমি অৰ্ডাৰ পালোঁ খানাপাৰা আৰু কি বুলি কয় কি ক'ব আপুনি এক্সাইটেড মইতো বহুত এক্সাইটেড মানে আনএক্সপেক্টেডলি যেতিয়া যিবিলাক বস্তু হৈ যায় তেতিয়া সেইবিলাক মানে এনেকৈ আহিয়ে যায় আৰু প্লেনটো আজি আমাৰ আছিল গাইজ আপোনালোক কৈ দিওঁ সেইটো প্লেনত আমি যাম বাৰু তো প্লেনটো আছিল আমাৰ প্ৰথমতে আপোনাৰ আমচিঙৰ ফালে এটা ৱাটাৰফল আছে মোবাইলটো অলপ ভাবত লোৱা আৰু আমাৰ আমচিঙৰ ফালে এটা ৱাটাৰফল আছে আৰু সেইটোত যোৱা কথা আছিল বাট মানে কি হ'ল Man, what the guys? Don't blow the horn. তাৰপিছত কি বুলি কয় আমাৰ আমচিঙৰ ফালে যোৱা কথা আছিল যোৱা নহ'ল তাৰপিছত কি বুলি কয় তাৰপিছত ৰাতি মোক কল কৰিল যে কি বুলি কয় নগাঁও যাবি নেকি গ'ল তাৰপিছত আকৌ প্লেন কেঞ্চেল হ'ল যে নাযাওঁ মই নাযাওঁ বুলি ক'লোঁ তাৰপিছত এতিয়া আকৌ ৰাতিপুৱা হৈছে তো আমি গণেশ মন্দিৰটো পালোঁ ইয়াতে সেৱা এটা কৰি লওঁ আৰু বাকীখিনি কৈ আছোঁ আমি চ' গাইজ আমি বৰ্তমান গণেশ মন্দিৰ আহি গৈছোঁ গণেশ মন্দিৰতে পইচা দি পেলাই সেৱা কৰিব লাগে বোলে আৰু যাত্ৰা বোলে ভাল হয় শুনিছোঁ দেখিছোঁ সেইকাৰণে একচুৱেলি ইয়াতে মন্দিৰটো বনাইছিল যে যাত্ৰা বোলে ভাল হয় বুলি শুনিছোঁ চ' আমি সেৱা চেৱা কৰিলোঁ যাতে ভালকৈ যাই পাওঁ আপোনালোকো ভালকৈ দেখাব পাৰোঁ তাকে আৰু গাইজ আমাৰ ভুল হ'ল যে আমি ওপৰত দি আহিলোঁ আমি যাব লাগিছিল তলেদি আমি আহিব লাগিছিলোঁ তলেদি গৈছোঁ আমি ওপৰ আহিছোঁ ওপৰেদি চাওক গাইজ আমি বৰ্তমান ওপৰত আছোঁ যিয়ে নহওক সেৱাটো মেইন সেৱাটো আমি ওপৰেদি কৰোঁ তলেদি কৰোঁ এটাই কথা আমাৰ আউটফিট আজি আপাৰ আছাম গিৰি অলপ মানে ঘৰটো জিকাৰ হৈ আছে গাইজ আপুনি কিন্তু আজি কিন্তু কলা পিন্ধি আহিছে বেয়া গৰম লাগব তোৰ লাগক গৰম উপায় নাই গাইজ হাত ফাটি যাব তোৰ কলা হৈ যাব গাইজ এই যি ৰ'দ দিছে এই কটি ফটা ৰ'দ দিছে এই ৰ'দত গাইজ যাব দিয়ক মানে এই গাইজ ডেকা চকৰি আমি যাই থাকোঁ বৰ্তমান দেখাম আৰু ক'ত কি আহে ব্লগাৰ হ'লেও মনটো কুমলীয়া নাগাইছ ত' আহি যায় এক্সেণ্টবিলাক কুমলীয়া মন কুমলীয়া মন 16 বছৰীয়া ডেকা এই ক'ত 18 বছৰীয়া ডেকা বাৰু চ' বলক যাই থাকোঁ বেছি নাপাওঁ আপোনাৰ ঘৰ আপোনাৰ টাচ হয়তো চলো আমি বৰ্তমান আহি পালোঁ সোণাপুৰ আহি পোৱা নাই অলপমান আগত সোণাপুৰ আছে গাইজ এনেকুৱা ৰ'দ দিছে না আচৰিত গাইজ মই মানে পাগল হৈছোঁ আৰু গাইজ মই ৰখছোঁ এইকাৰণে যে মানে ভিউটো চাওক আৰু মই অলপ মানে জুম ইন কৰি দেখাই দিছোঁ গাইজ জীৱনত এইখিনি ভিউ দেখা নাছিল নাই মই দেখিছোঁ মই বৰ্ণিয়াত গৈছিলোঁ না চাই বাবা মন্দিৰটো ঠিকে আছে গাইজ জুম কৰি দেখাই দিছোঁ চাওক ফাটা নাই কিন্তু গাইজ আইফোনতকৈ কম নহয় জুম কৰিলেও ফাটা নাই আজি আচৰিত ৰেডমি যাই থাকোঁ এনেকৈ ভিউ চিউ দেখাম চলো টাটা কাইলৈ পালোঁ আৰু মানে আগত যে বৰ্ণিহাট পাম বৰ্ণিহাট নাপাম মানে বৰ্ণিহাট যোৱা ৰাস্তা ৱাৰেছ খাব লাগিব আৰু গাইজ হাত কলা হৈ যাব ইয়াতে যি দেখিছোঁ মানে এনেকুৱা ৰ'দ এনে গৰম ভাই দুটাত এনে কলা পিন্ধি আহিছা আচৰিত ৰ'দ মানে কেনেকুৱা ৰ'দ মই ভাবিব নোৱাৰোঁ তো বলক যাই থাকোঁ বেছি ৰখি যাম বাৰু কিন্তু ইমানো নৰখোঁ আৰু মানে চাহ তাহ পালে অলপ ৰখিম আৰু কি ক'ম আৰু মানে মই ভিউটো ইয়াতে 07 আছিল আপোনালোকৰ মৰমৰ বাবু বিয়া মই আছিল গাইজ কিন্তু মানে মই ইমান মানে চ' গাইজ বৰ্তমান আমি আহি পালোঁ ট'ল প্লাজা এয়া চাব পাৰে ট'ল প্লাজাত ৰখিলোঁ অলপমান কাৰণ আমাৰ ভয়টো এতিয়াও গুচা নাই
কপনি উঠি আছে নেকি কচোন মানে বুলি মই ফাৰ্ষ্ট টাইম মই আপোনাৰ ধৰক প্ৰায় আজি 3 বছৰমান হ'ল গাড়ী চলোৱা 3 বছৰৰ ভিতৰত আজি মই লাইফত ফাৰ্ষ্ট টাইম পুলিচৰ কেছত পাইছোঁ কেছত নহয় আৰু মানে পুলিচে ধৰা পেলাইছে গাড়ী কিন্তু আৰু মানে মানুহে যে কয় প্ৰেজেঞ্চ অফ মাইণ্ড বুলি ঠিক মোৰ ক্ষেত্ৰত এইটোৱে হ'ল মই ধুনীয়াকৈ গাড়ীখন লৈছোঁ মই এনেকৈ পিছাই আহিছোঁ আৰু গাইজ কি টাইমত মাথা চলছে ভাবক আমাৰ দুটাৰ বহুত টাইমত মাথা চলছে ই গৈছে পিছত মই গৈছোঁ আগুৱাই আৰু পুলিচটো মন দিয়া নাই যে গাড়ীখন মই চলাই আহিছোঁ সেইটো মনে দিয়া নাই কাৰণ হেলমেটটো পিন্ধি আছিলোঁ মেইন কেছ সেইটো মই ধুনীয়াকৈ হেলমেটৰ গ্লাছ চাছ মাৰি লৈছোঁ গাড়ীখন চাইড দি গৈছে ইয়াক দেখাই দিছোঁ নিনজা 650 এখন তাৰপিছত পুলিচটো পাত্তা নিদিলে লেডি চাই পেলাই এক যাব আৰু বৰ্তমান টল প্লাজা পালোঁ আগত আমাৰ অৱস্থা বেয়া ৰাখিব পাৰে হাত চাত হেৰি কৰি লৈছোঁ কাৰণ ইয়াতে মানে জানচাই নাই ক্ৰিজ গে লৈ যাব লাগিব ইয়াতে আহিলে কি গৰম দিছে না গাইছ আমাৰো কি তেল ফুটছে আজি এইবাৰ কাৰণে সেইটো যে নহওক আগত কিবা খাওঁ ঘৰৰ পৰা একো খাই অহা নাই আমি ঘৰৰ পৰা একো খাই ই বোলে চকলেট চেকে মাৰি মই চকলেট চেক আৰু ডাৰ্ক ফেণ্টাচি এখন খাইছোঁ মানে ধনী নাই গাড়ী অলপ ধৰি মানুহ আমি আৰু চাহ লগৰ বাৰু আগত যাই কিবা চাওঁ কি পাওঁ কি খাওঁ তেল ভৰাব আছে তেলো ভৰাম ব'লক গাইছ যাই থাকোঁ আমি অলপ ৰখিছোঁ এতিয়া অলপ আমি বৰ্তমান জাগিৰত পালোঁ আৰু এতিয়া অলপ তাকেতো এতিয়া কি ক'ম জাগিৰত পাইছোঁ তো চাওঁ কি পাওঁ কি নাপাওঁ এই ৰাজস্থান ফোন কৰোঁ কি পাম ৰাজস্থানী খানা পাম নেকি আৰু গাড়ী অলপ চুলি তুলি বেয়া হৈছে বেয়া পাই যাম কাৰণ ৰাতিৰ পৰা একো মানে মই চেক খাইছিলোঁ চাহ খাইছে তো কিবা এটা খাই লওঁ গাইজ গেষ্টিক উঠি গৈছে মোৰ একদম আৰু গৰম গাইজ মই অৱস্থাত সেই গম পাই গৈছে অলৰেডি কিমান গৰম আছে কিমান গৰম হেলমেটটো নোখোলোঁ গাইজ কাৰণ মই আকৌ পিন্ধিবই হেলমেটটো খুলিলে সেইটোৱে দিগদাৰ ইয়াৰ ওচৰত একো নাই আৰু এইটো হেলমেট এনেকুৱা ওজন পিন্ধিয়ে ৰাখিব ইচ্ছা যায় খুলিলে খুলিব ইচ্ছা যায় একচুৱেলি এইফালে এইবিলাক হেলমেট ভালো মানে কি ডাঙৰ না মাথাৰ সোমাই যায় বেছি লাগি থাকি নাথাকে পুৰা এইবিলাক লাগি ধৰে ব'লক আমি খাওঁ গাইজ খাওঁ অলপ চ' ফাইনেলি গাইজ আমাৰ ব্ৰেকফাষ্ট আহি গৈছে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ ফাৰ্ষ্ট ষ্টাৰ্টে ভকত খাব নোৱাৰা হৈ গ'লি আমি অৰ্ডাৰ দিছোঁ এই কি কয় এইটো চাহ কাপ চাহটো মোৰ আৰু পৰঠা দুটা আৰু এইটো ঠাণ্ডা খাব চাহ নাখায় তই কফি কিয় নাখালি নাই নাখাওঁ গাইজ মই অলপ ফোনত কথা পাতিব অলপ ইয়াৰ অলপ কৰাইছে বাৰু চাই থাকক দেখাই থাকিম চ' গাইজ ফাইনেলি আমি খাই লৈ ওলালোঁ এতিয়া জাগিৰোডৰ পৰা জাগিৰোড পাৰ জাগিৰোড পাৰ হ'লোঁ মানে জাগিৰোড মানে মেইন জাগিৰোড খানাখন পাৰ হ'লোঁ আৰু ভিতৰৰ আউটপোষ্টটো পাৰ হ'লোঁ চ' বৰ্তমান খালোঁ কিন্তু এটা কথা কওঁ মোৰ খাই একো ভাল লাগে একচুৱেলি দুখ সিহঁতক দুয়ৰ আপোনাৰ দুখ হ'ল আমাৰ জিভাখন কাৰণ হোটেলখন আৰু ৰাজস্থানী হোটেল তেল পিঁয়াজ নিদিয়ে মাৰোৱাৰী হোটেল এইখন এনেকুৱাটো লাগিবই কিন্তু চাহকাপ কিন্তু বঢ়িয়া আছিল চাহকাপ বঢ়িয়া আছিল চাহটো নাখায়েই ঠাণ্ডাই খায় বৰ্তমান এইখনে পালোঁ যাই আছোঁ আৰু এইবাৰ আৰু মানে বেছি নৰখোঁ কাৰণ আমি বহুত ৰখি যাই আছোঁ এনেকৈ যদি ৰখি যাওঁ হয়তো আমি মৃত্যুঞ্জয় মন্দিৰ পাবলৈ হেৰি আমি এতিয়া এটা কথা ভাবিছোঁ এতিয়া আৰু বেছি কৰি দেখাওঁ যিহেতু হাইৱেটো চিধাই বৰ্তমান হাইৱেটো কিনো দেখা দেখাব লগা একো নাইও চ' তাতে নহয় তাতে যাই পেলাই দেখাম নহ'লে অকণমান যদি ৰখোঁ বেলেগ জেগাত আৰু তাতে যাই দেখাই আছোঁ চ' আমাৰ লগত ৰখি থাকক যাই থাকক তেন্তে চাই থাকক ভিডিঅ'টো যিমান পাৰোঁ আমাৰ লগতে আপোনাৰ লগত আহিব নোৱাৰে কিন্তু ভাৰ্চুৱেলি আহি থাকক গা পুৰি গৈছে ছাল কলা হৈ গৈছে পুলিচতাৰে যাই আছোঁ বৰ্তমান তো বেছি দূৰ নাই আৰু বেছি দূৰ নাই মোটামুটি আহিছোঁ 2 কিলোমিটাৰমান আছে অলপমান আমি চৰ্টকাট মাৰি গৈছোঁ এতিয়া গৰম কিন্তু মাৰিছিলে গাইজ কি গৰম এটা ক্ৰছ নাই হাইৱেৰ ওচৰত যাতে আমি ৰখিব পাৰোঁ ৰখা নাই সেইকাৰণে পাইছোঁৱে অলপ ভালেই হৈছোঁ মোৰ এটা পাৰ্চনেলি কথা ক'ব গ'লে গছজোপা হাইৱেৰ মাজেদি যোৱাতকৈ চাইডৰ পৰা আহিলে দূৰ কাৰণ চাই পাব ন যাই আছোঁ আমি অলপমান আছে গাইজ বেছি দূৰ নাই আমি দেখাই আছোঁ একদম মৃত্যুঞ্জয় মন্দিৰত যাই বুলি দেখাই আছোঁ গাইজ
গাইজ গুগল মেপে ক'ত লৈ আহিছে আমাক একো গুগল মেপে লৈ সেনেকৈ যি লৈ আনিছে মই লোৱা নাই গুগল মেপে যি দেখাইছে তাকে আহিছোঁ মই চিনি পাওঁ নেকি মই কি হা মই কি সৰুতে জন্ম হৈছিলোঁ বল এই অফ ৰডিং জীৱনত যদি এডভেঞ্চাৰ নহয় গাইজ কি লাগে আৰু তাকেতো গাইছ আমি গ্লেমাৰ দি হ'লেও কৰিম আমাক গাইজ হাইৱে নালাগে এনেকুৱা ফাটাফাটি ৰাস্তা লাগে ক'ত আহি গ'লো বে এইফালে নেকি এইফালে ইফালে বন্ধ কোনফালে ইফালে বন্ধ ইফালে হ'ল আছে ভগৱান যা 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 তই এইখিনি এয়া ৰাস্তাত চলাব নোৱাৰা ইয়ে লাজ পাব লাগে তই শিক্ষাৰ নেকি নাপাবিও দেচোন এই গুৱাহাটীত চলি বোকা মাটি নকচা মানুহ বিল্ডিঙত থকা মানুহ তই দেখিছাচোন মোৰ বিল্ডিংটো দেখা নাই তইচোন কি ডুবি গ'ল পালো ঘূৰি আমাক গুগল মেপে আং বাং ৰাস্তা দেখাইছিল কি ৰাস্তা দেখাই আমি বৰ খেতিৰ মাজেদি বৰ খেতিৰ মাজেদি আহি এইখন মৃত্যুঞ্জয় মন্দিৰৰ মেইন গেট মানে এণ্ট্ৰি গেট আৰু বাকী চ' এয়া ৰাস্তাটো এই ৰাস্তাটোতে আমি যাই আছোঁ বৰ্তমান এই ৰাস্তাটোতে আমি যাইছোঁ এইফালে চাওক গাইছ মোৰ কি হ'ল এই জোতাত থওঁ না ব'ল চাওঁ গাইছ ই মানে অলপ এই লেভেলটো দেখাব আৰু জোতাযোৰৰ চ' গাইছ আমি বৰ্তমান আহি পাইছোঁ মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰত ভিতৰত নহয় চৰি মেইন ৰাস্তাটোত আছোঁ আমি গলিত মানে সোমাই যোৱা ৰাস্তাটোৰ ভিতৰত আছোঁ এয়া আৰম্ভণি সেইবোৰ গাড়ীখন পাৰ্ক কৰিবলগীয়া সেইটোৱে গাড়ীখন পাৰ্কিং কৰাটো এতিয়া জ্বালা এটা চাই লওঁ ক'ৰবাত ফুটপাথ ওপৰত মাৰোঁ কৰিছোঁ সকলো আমি দেখাম গাইছ নগাঁৱৰ ছোৱালীবোৰ কিন্তু বহুত ধুনীয়া সেইটো কিন্তু সঁচা কথা বহুত ছোৱালীবোৰ বৰ ধুনীয়া আকৌ দেই নগাঁৱৰ আমি ইয়াতে খুৰী আৰু খুৰা বনাই লৈছোঁ কিন্তু তাকেতো গাইছ আমি ইয়াতে খুৰা খুৰী চবকে বনাই লৈছোঁ আমাৰ বাপেৰে ৰাস্তা এইটো হ'ল আৰু এইটো পইচা দি নাৰাখোঁ ভাই ফ্ৰী পাৰ্কিং ৰাখিম আমি নেকি এইটো চম্বু আগত গাইছ প্ৰভু দৰ্শন দেখা পাইছোঁ চ' গাইছ আধা ঘণ্টামান বহিলোঁ আমি আধা ঘণ্টা নহয় বেছিয়ে বহিছোঁ 1 ঘণ্টা বাদে হ'ল চাগে এনেকুৱা গৰম আচৰিত এই চাওক না গাইছে এই কি সূৰ্য দেৱতা বা কি এই ইমান গৰম দিছে মানে গাইছ ভগৱানে ভাবিছে আজি দুটা পাপিষ্ট হৈছে গতিকে আৰু দিব আৰু যিমান পাৰোঁ কিন্তু বৰষুণ দিব পাৰে এইফালে মেঘ এনেকুৱা লাগে বৰষুণ দিলেতো খেলাই এটা গছৰ ছায়া নাই ওচৰত গাইছ দোকানৰ ওচৰত বহি আছোঁ 1 ঘণ্টামান বহিছোঁ পানী খাই ক'ল্ড ড্ৰিংকছ খাই হাতত মানে যিমান যি সোমাব লাগে চব সোমাই দিছোঁ গাইছ চব এনাৰ্জি ফাইনেলি মন্দিৰৰ হেৰি বহিছোঁ টাইলছত একদম ভৰ দিব নোৱাৰি আচৰিত গৰম টাইলছজোপা জুইৰ ওপৰত খোজকাঢ়ি থকা লাগিছে গাইছ খোজকাঢ়ি থকা তাৰপিছত বৰ্তমান আছোঁ বুলিয়েতো অৱস্থা বেয়া হ'বই গাইছ কাৰণ আমি তিচুকীয়া লৈছোঁ না ভৰি একদম মই পুৰি যোৱা হেন পাইছোঁ এনেকুৱা গৰম আচৰিত গৰম বৰ্তমান আমি বহি আছোঁ এই এনেকুৱা জেগাত চ' আমি ভিতৰত একো নাই ভিতৰত যোৱাটো চেষ্টা কৰিম লগত চাওঁ চেষ্টা কৰোঁ যদি কেমেৰা নিব দিয়ে নাই আমি ভালকৈ ইমান নাযাওঁ কেমেৰা নিব দিলেতো ক্লিপছবোৰতো পাবই নিশ্চয় যদি আৰু নিদিয়ে তেতিয়াহ'লে উপায় নাই উপায় নাই তাকে কষ্টখিনি বেকাৰ যাব কষ্টখিনি বেকাৰ হ'ব বাৰু একো নাই বাহিৰৰখিনি দেখাই দিলোঁ হয় নাই আৰু গোটেইখিনি প্ৰায় দেখাম তাকেতো ভাল লাগিল আহি ঠিক হ'ব আৰু যোৱাটো আছে যোৱাটোত যদি ৰ'দ দিলে কিন্তু আমাৰ কথা বেয়া হ'ব ৰ'দ বাজি গ'ল 12 আৰু 12 মানে 12 কেইটা বৰ্তমান 2টা বাজিল বৰ্তমান 2টা বাজিলে মানে 3 বাজি যাব 12 নাবাজে 3 4 বাজিব আৰু কিবা এটা গাইছ চ' গাইছ আমাৰ গুৰুৰে মাথা ঘূৰাইছে বোলে মই কোনো গাইছ ইয়াৰ পৰা কৈছিলোঁ গতিকে তাৰ গাড়ীত বহি আছোঁ মোৰ এনেকুৱা অৱস্থা হৈছে মানে ইয়াতে আহিলে আপুনি মানে কি গাইছ টাইলছত এনেকুৱা গৰম উঠে মই কি ক'ম ভৰি জ্বলি গৈছে এইফালে মোৰ মানে নকওঁ আৰু বাকী কওক আপুনি কওক কি কয় ইয়াৰ বেয়াকৈ মাথা ঘূৰাইছে গাইছ পাগল হৈ গৈছে মাথা ঘূৰাত আৰু গৰম চিৰিয়াছলি আজি বহুত গৰম দিছে আচৰিত গৰম আৰু এতিয়া টেনশ্যন এইটো লাগছে যে যাওঁ কেনেকৈ যাওঁ কেনেকৈ আমি অলপ দেৰিকৈ ওলাম বুলি ভাবিছোঁ কেইটা বাজিল এই দুটা বাজিল আপোনাৰ 3টা বাজে আৰু আমি ভাবিছোঁ চাৰে নহয় 4টা বজাত যাম বুলি ভাবিছোঁ অলপমান ৰ'দ চ'দ কমক এতিয়া এইখন লৈ যাম গাইছ এইখন লৈ যাম বুলি ভাবিছোঁ
কি কয় কমেণ্ট দিব কিন্তু যদি এইখন নহ'লো হয় না সহায় কৰক। কথা ক'লে মানে গাইছ মই আৰু ভিতৰত এইকাৰণে বেছি ভিডিঅ' কৰিব পৰা নাই ফাৰ্ষ্ট কৰা মন্দিৰৰ সৰু চাই দেখাম বাৰু ভিডিঅ'ত আমি এডিট কৰি দি দিম কেনে মানে কেমেৰাটো দাঙিছো মাত্ৰ মানে ভাইটি বাপৰে বাপ যেন আৰ্মি কেম্প হে আৰ্মি কামত আমি কিবা জানো ইলিগেল বস্তুহে কৰি আছো কথা গাইছ আজি অলপ ভিডিঅ'টো দীঘল হ'ব চ' আপোনালোকে যাতে চাই ভালকৈ কমচে কম চ' গাইছ মন্দিৰৰ পৰা ওলালোঁ ইয়াৰ মাথা ঘূৰাল অলপমান ৰেষ্ট খালোঁ এচি খালোঁ অলপমান ৰেষ্ট ল'লোঁ পুৰা কালাত মাৰি ওলাই দিলাক গাড়ীৰ পৰা কি ক'ব গাইছ নিজৰ গাড়ী নহ'লে এইটোৱে অৱস্থা নাই এনেই কৈছোঁ গাইছ পোৱা নাই ঘৰৰে গাড়ী একো নাই ৰিলিফ পাইছোঁ কমচে কম সেইটোৱেতো একো নাই ধেমালি চাওঁ এতিয়া ক'ত যাওঁ ওলাই আহিছোঁ লাহে লাহে তেওঁলোকতো গুচি গ'ল আমি যাওঁ এতিয়া লাহে লাহে বাৰু দেখাওঁ আমি ত' গাইছ বহুত ডাঙৰ মূৰ্খামি কৰি দিলোঁ গাইছ বহুত ডাঙৰ মানে এই মৰাৰ পৰা বাচিছোঁ গাইছ তো গাইজ আমি কি করছো আমি আপনার এইফালে যাই আছিলো চিধাচিধি এইফালে আমি হেৰি দেখা পাইছোঁ চাইনবোৰ্ড চাই পেলাই গুৱাহাটী ফালে যাই আছোঁ আহি পেলাই আধা ৰাস্তাত দেখা পাইছোঁ মানে ৰাস্তাটোৰ নাম লিখা আছে হেৰি কি ৰোড হেৰি লামডিং এবাৰ আমি আহি চালোঁ তাত চাই যে দেখোঁ গুগল মেপত আমি আপোনাৰ হেৰি কি বুলি কয় ডিপু যাই আছোঁ ফালে যাই আছোঁ মানে ডিপু যাই পেলাই নাগালেণ্ড পাল হয় তাৰে নাগা আমি বিয়া কৰি থকা হ'লে সেইকাৰণে আমি আকৌ ঘূৰি আহি এতিয়া আকৌ ডাইৰেক্ট যাই আছোঁ এইটো ফালে ক্লাছটো এটা ভালকৈ জানে নাই আমাৰ মাহঁতে মানে চৰি খুদাই ফোন কৰি আছে নহ'লে আমি যাই থাকলোঁ আমি পাগলৰ নিচিনা যাই থাকোঁ আমি পাত্তাই পোৱা নাছিলোঁ আমি পাত্তাই পোৱা নাছিলোঁ হাই মানে অলগিন আছে সেইটো বাৰ উল্টা উল্টা বাৰু এইফালে অহা নাযায় তাকেতো যিয়ে নহওক আমাৰ ভুল লাগিল আমি আকৌ যাই থাকোঁ আৰু কাণত চুবাইছোঁ নাহোঁ বলক সেইকাৰণে চ' গাইছ আমি নাৰিকল খাই আছোঁ গাটো একদম শুকাই গৈছিল পানী খাই অলপ ভাল লাগি গ'ল কেনে আছে চনা সেইটো বেয়া হেৰি লাগিছিল মানে বেলেগ চুচি লৈ গৈছিল আজি ৰ'দে পানী বেলেগ ৰ'দ দিছে আচৰিত ৰ'দ দিছে আজি ৰ'দ আচৰিত মাৰিছে দে গাইছ ফাইনেলি গাইছ আমি ধাবা এখন পালোঁ বিচাৰি আমি বৰ্তমান ক'ল্ড ড্ৰিংকছ অৰ্ডাৰ দিছোঁ এয়া পানী এটা আছে আৰু কি বুলি কয় কিমান 30 কিলোমিটাৰ নে 40 কিলোমিটাৰ ধাবাই বিচাৰিছোঁ অঁ ক'ত 30 কিলোমিটাৰ বেছিয়ে 40 কিলোমিটাৰমান হ'বই চাগে আপটো নগাঁৱৰ পৰা নগাঁও ৰহাৰ মানৰ পৰা আমি নগাঁৱৰ পৰা বিচাৰিছোঁ বিচাৰি ইয়াতে এই পাইছোঁ গাইছ থালিটো আহি লওক তাৰপিছত কৈছোঁ বাকী বাকী দেখাত ৰাতি হ'ব যাওঁতে কেইটা বাজি 6টা বাজিলে আঠটা ধৰি দিছোঁ বাৰু আহি লওক খালি আমাৰ অৰ্ডাৰ দিছোঁ আহি লওক গাইছ আমাৰ খালি আহি গ'ল আমি ভেজ বনাই চিকেন লৈছোঁ অৰ্ডাৰ পৰা আহিলোঁ আৰু কি তাকেতো চিকেন লৈছোঁ ক'ত আৰু উপায় নাই আৰু ইমান নোৱাৰি লাগিছে বহুত সেইটো চ' ভাল লাগিছে খাইছোঁ খাইছ কেনে লাগে ৰিভিউটো দিম খাই লওঁ নেকি নামটো কি কি বুলি কয় নামটো কিবা ধাবা মেনিউ নেকি কিবা এখন ধাবা আছিল পাহৰি গ'লোঁ খালি নেকি তাকেতো ত' খাই লওঁ তাৰপিছত ক'ম মাৰি দিওঁ আৰু ভোক লাগিছে মাৰি দিবা কেনে লাগছে সৰু বঢ়িয়া মানে ঠিক কম মই আল্টিমেট কৈছোঁ আমি খাই লওঁ চ' গাইজ ফাইনেলি আমাৰ ভাল হ'ল ভাল হৈ গ'ল ত' এতিয়া অলপ ভাল লাগিল ত' দাদা আছে অলপ আপোনালোকে ভিডিঅ'টো চাওক তেখেতৰ আমাৰ এই হোটেলত খোৱা দোৱা কৰিছে দাদা নামটো কৈ দিব মোৰ নাম শ্ৰী সৌৰভ চৰকাৰ আপুনি এতিয়া নগাঁৱৰ পৰা যিকোনো ৰাস্তা দি আহিলে গুৱাহাটী অভিমুখে যিকোনো ৰাস্তা দি আহিলে আপোনালোকে ৰাস্তাতে মোৰ হোটেলখন পাব নেলি ক্ৰছ কৰাৰ পিছতে বাওঁ চাইডে আইহাঙ্গা ধাবা বুলি 2 তলা ধাবা এখন আছে আপোনালোকে আহক ইয়াত নিৰামিষ ভাত খাই চাওক আমাৰ তাত নান ৰুটি তন্দুৰৰ বস্তুও আছে চাওমিন এইবিলাকো আছে কেতিয়াবা আপোনালোকে সোমালে এইফালে ৰাস্তা দি যাব পাৰে এভৰি আইটেম পাব আপোনালোকে যি পায় আমাৰ অসমীয়া খানা পাব মুঠতে ভাল পাব আৰু আমি লিংকটো দি দিম মেপৰ এড্ৰেছটো দি দিম আৰু গাইজ খাই বহুত ভাল লাগিছে থেংক ইউ আৰু ষ্টাফবোৰ বহুত ভাল থেংক ইউ থেংক ইউ দেই থেংক ইউ আপোনালোকে তেনেহ'লে তেখেতৰ চেনেলৰ জৰিয়তে আহক ঠিক আছে আপোনালোকে এবাৰ খাই চাওক ঠিক আছে ঠিক আছে চ' বিহেভিয়াৰ হ'ল আপোনালোক আহক আহক খাই চাওক নামটো ক'লে তেওঁ নামটো ক'লে আৰু আইহাঙ্গাৰ ধাবা আমি এড্ৰেছটো দি দিম আৰু এজন ডেছক্ৰিপশ্যনত দি দিম আৰু এজন ভাইৰ হেৰি গেমিং চেনেল আছে তেওঁৰ লিংকটো দি দিব চেষ্টা কৰিম ভিডিঅ' তলত দি দিম গেমিং চেনেল ভাল চেনেল আমি ভিডিঅ'বিলাক চাইছোঁ আপোনালোকে যাতে ছাবস্ক্ৰাইব কৰে চৰ্টছ দিয়ে বেছিকৈ চৰ্টছ দিয়ে বেছিকৈ তো গেমিং চেনেল যদি চাই ভাল পায় তো দিব পাৰে তো ভাল লাগিল তো ব'লক আমি যাই দিওঁ চ' গাইজ বৰ্তমান আমি আহি কি পালোঁ নাজানো ৰহা টোল গেট নাই ৰহা টোল গেট কি পালোঁ তেতেলীয়া পালোঁ তেতেলীয়া পাৰ হৈলোঁ ৰহা টোল গেট ৰহা হ'লেই তাতে থাকলোঁ তো তেতেলীয়া টোল গেট মানে ফাৰ্ষ্ট টোল গেটখন
চ' পাৰ হৈ এতিয়া আমি প্ৰায় ঘৰ অভিমুখী হৈ আছোঁ আৰু অলপমান মূৰ্তি বিসৰ্জন কৰিলোঁ বৰ্তমান বাজি 7:30 আৰু অলপ টাইম লাগিব চ' কি ক'ম আৰু বেলেগ একো নাই আজি দিনটো ৰাতি ভালেই গ'ল ৰাতিটো ভালে গ'ল মোৰ অলপমান বেয়া লাগিছে ইয়াৰ অলপমান বেয়া লাগছে গাইজ অলপ কাৰণবিলাক বেলেগ বেলেগ আমি কেতিয়াবা মই আপোনালোক কম কেতিয়াবা কাৰণবিলাক কি যাওক গাইজ চ' গাইজ সেই আমি যাইছোঁ বৰ্তমান আৰু ভিডিঅ' নকৰোঁ ৰাস্তাত কাৰণ ভাগৰ লাগিছে কেই লাখ টকাৰ ভৰালক তেল 2 লাখ হা 2 লাখ মানে 200 টকা ঠিক আছে চ' গাইজ তেল ভৰালোঁ বৰ্তমান আছোঁ আমি খানাপাৰা এইখিনিত পইচা নাই খানাপাৰা নহয় কি পালোঁ কি পালোঁ দাদা কি জাগা যোৰাবাট পালোঁ বেছি নাই অলপ আছে গাইজ ফাইনেলি আমি আহি পালোঁ ইয়াৰ ঘৰত হ'ব কাৰণে ঘৰত পোৱা নাই আহি পালেহি এতিয়া কি ক'ম আৰু আগলৈকে বহুত ডাঙৰ লাগিছে বেছি হয়তো গম পাইছোঁ কথা কোৱা যাম নাই একদম দুৰ্বল হৈ গৈছোঁ গাইজ বহুত মানে ৰ'দে চুচি বাকি দিছে আহোঁতে বহুত লাহে লাহে আহিছোঁ সেইকাৰণে আমাৰ মানে অলপ দেৰি হৈছে চ' যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক হয়তো এইকেইদিনৰ ভিতৰতে আমি একমাহ এটা ভাবি আছোঁ আমি যাম আৰু হয় চ' চাই লওঁ ত' তেতিয়ালৈকে চাই থাকক আমি আৰু ভিডিঅ' দিম আপোনালোকে আৰু চাওক আমাক সঁহাৰি জনাওক সেইখিনিয়ে ধন্যবাদ শুভৰাত্ৰি